Welcome dear students. আজি তোমালোকৰ বাবে লৈ আহা হৈছে ক্লাস 8 ৰ চন্দ্ৰপ্ৰভা শইকীয়ানী নামৰ পাঠটিৰ অসমীয়া আলোচনা আৰম্ভ কৰো আহা চন্দ্ৰপ্ৰভা শইকীয়ানী Do you know তোমালোকে জানানে what rules society had সমাজত কি নিয়ম আছিল for women মহিলাৰ বাবে 100 years ago 100 বছৰ আগতে অৰ্থাৎ তোমালোকে জানানে 100 বছৰ আগতে সমাজত মহিলাৰ বাবে কি নিয়ম আছিল work with a friend তোমাৰ এগৰাকী বন্ধুৰ হতে কাম এটা কৰিব দিছে at least 5 rules list তালিকা এখন কৰা at least 5 rules অতি কমেও 5টা নিয়মৰ অৰ্থাৎ অতি কমেও 5টা নিয়মেৰে এখন তালিকা কৰা women in the early 20th century had to follow মহিলাসকলে 20 শতিকাৰ আৰম্ভণিতে যিবোৰ নিয়ম মানি চলিব লগা হৈছিল that modern women do not need to যিবোৰ আধুনিক মহিলাই পালন কৰাৰ কোনো প্ৰয়োজন নাই অৰ্থাৎ তোমাৰ বন্ধুৰ হতে আলোচনা কৰি 20 শতিকাৰ আৰম্ভণিতে মহিলাসকলে কিবোৰ নিয়ম মানি চলিব লগা হৈছিল তেনেকুৱা 5টা নিয়মৰ বিষয়ে তালিকা এখন বনাব দিছে যিবোৰ নিয়ম নেকি আধুনিক মহিলাই পালন কৰাৰ কোনো প্ৰয়োজন নাই What will you do তোমালোকে কি কৰিবা if you are asked to speak with boys যদি তোমালোকক লৰাৰ হতে কথা পাতিবলৈ দিয়া হয় from behind the bamboo screen এখন bamboo screenৰ পিছফালৰ পৰা অৰ্থাৎ বেম্বো স্ক্ৰিন বা বাহিৰে তৈয়াৰী পৰ্দাৰ পিছফালৰ পৰা যদি তোমালোকক লৰাৰ হতে পিছফালে থাকি যদি তোমালোকক লৰাৰ হতে কথা পাতিবলৈ দিয়া হয় তেতিয়া তোমালোকে কি কৰিবা অৰ্থাৎ 20 শতিকাৰ আৰম্ভণিতে সমাজত তেনেকুৱা নিয়মবোৰ প্ৰচলিত আছিল Now read this story এতিয়া এই কাহিনীটো পঢ়া about a passionate Assamese woman এগৰাকী অতি আগ্ৰহী অৰ্থাৎ আগৰণুৱা মহিলাৰ বিষয়ে who tried to remove যিয়ে গুছাবলৈ বা আঁতৰাবলৈ চেষ্টা কৰিছিল the taboos বাধা নিষেধবোৰ faced by herself and other women of her days তেওঁৰ দিনত তেওঁ নিজে বা আন মহিলাসকলে মুখামুখি হোৱা অৰ্থাৎ এতিয়া আমি এগৰাকী অতি আগৰণুৱা বা আগ্ৰহী মহিলাৰ বিষয়ে পঢ়িব পাম যিয়ে নেকি সেই সময়ত তেওঁ মুখামুখি হোৱা তেওঁ নিজে মুখামুখি হোৱা আৰু আন মহিলাসকলে মুখামুখি হোৱা সমস্যাবোৰ আঁতৰাবলৈ চেষ্টা কৰিছিল Chandraprabha Saikiani was a renowned social reformer from Assam. Chandraprabha Saikiani আছিল এগৰাকী প্ৰখ্যাত social reformer সমাজ সংস্কাৰক from Assam অসমৰ অৰ্থাৎ চন্দ্ৰপ্ৰভা শইকীয়ানী অসমৰ এগৰাকী প্ৰখ্যাত সমাজ সংস্কাৰক আছিল who fought যিয়ে যুঁজিছিল to make formal education available for girls formal education মানে হৈছে আনুষ্ঠানিক শিক্ষা যিয়ে যুঁজিছিল ছোৱালীৰ বাবে আনুষ্ঠানিক শিক্ষা সহজলভ্য কৰিবলৈ অৰ্থাৎ চন্দ্ৰপ্ৰভা শইকীয়ানী অসমৰ এগৰাকী প্ৰখ্যাত সমাজ সংস্কাৰক আছিল যিয়ে ছোৱালীৰ বাবে আনুষ্ঠানিক শিক্ষা সহজলভ্য কৰিবৰ বাবে বা সহজ কৰিবৰ বাবে যুঁজ কৰিছিল This happened during a time এইবোৰ ঘটিছিল এটা সময়ত when society did not allow girls যেতিয়া সমাজে ছোৱালীক অনুমতি দিয়া নাছিল to step out of home ঘৰৰ পৰা বাহিৰ ওলাবলৈ Born on 16 March 1901 to Ratiram Mojumdar and Gangapriya 1901 চনৰ 16 মাৰ্চত ৰাতিৰাম মজুমদাৰ আৰু গংগাপ্ৰিয়াৰ ঘৰত জন্মগ্ৰহণ কৰা বা ৰাতিৰাম মজুমদাৰ আৰু গংগাপ্ৰিয়াৰ তাতে জন্মগ্ৰহণ কৰা চন্দ্ৰপ্ৰভা spent her early years in দৈসিংগৰি village in কামৰূপ district চন্দ্ৰপ্ৰভাই কামৰূপ জিলাৰ দৈসিংগৰি গাঁৱত তেওঁৰ জীৱনৰ আৰম্ভণিৰ সময়বোৰ বা আৰম্ভণিৰ বছৰবোৰ কটাইছিল অৰ্থাৎ চন্দ্ৰপ্ৰভা শইকীয়ানীয়ে কামৰূপ জিলাৰ দৈসিংগৰি গাঁৱত তেওঁৰ জীৱনৰ প্ৰথম সময়ছোৱা কটাইছিল আৰু তেওঁ ৰাতিৰাম মজুমদাৰ আৰু গংগাপ্ৰিয়াৰ ঘৰত 1901 চনৰ 16 মাৰ্চত জন্মগ্ৰহণ কৰিছিল She and her sister Rajaniprabha were so eager to study that she and her sister Rajaniprabha were তেওঁ আৰু তেওঁৰ ভনীয়েক ৰজনীপ্ৰভা আছিল so eager to study পঢ়িবলৈ ইমান আগ্ৰহী that they did not mind তেওঁলোকে মনে কৰা নাছিল বা গুৰুত্ব দিয়া নাছিল wading through mud বোকাৰ মাজেৰে আগবাঢ়ি যাবলৈ বা বোকা খচকি যাবলৈ to attend the school which only had boys
and was situated several kilometers away. এখন স্কুললৈ যাবলৈ যিখন স্কুলত অকল ল'ৰা আছিল আৰু যিখন স্কুল কেইবা কিলোমিটাৰ দূৰত অৱস্থিত আছিল। অৰ্থাৎ চন্দ্ৰপ্ৰভা শইকীয়ানী আৰু তেওঁৰ ভনীয়েক ৰজনীপ্ৰভা পঢ়াৰ বাবে অতিশয় আগ্ৰহী আছিল আৰু সেইকাৰণে তেওঁলোকে বোকাপানী খচকি কেইবা কিলোমিটাৰ দূৰত অৱস্থিত স্কুলখনলৈ ল'ৰাৰ স্কুলখনলৈ যাবলৈ কোনো দ্বিধা প্ৰকাশ কৰা নাছিল। This was the beginning of a journey of a lifetime to rid society of all the taboos against women that prevailed during those days. This was the beginning of a journey of a lifetime. এইটো আছিল এটা জীৱনজোৰা যাত্ৰাৰ আৰম্ভণি to rid society সমাজক মুক্ত কৰিবলৈ of all the taboos সকলো বাধা নিষেধৰ পৰা against women মহিলাৰ বিৰুদ্ধে থকা that prevailed during those days. prevailed মানে হৈছে প্ৰচলিত during those days সেই দিনবোৰত। This was the beginning of a journey of a lifetime. এয়া আছিল এটা জীৱনজোৰা যাত্ৰাৰ আৰম্ভণি to rid society of all the taboos against women মহিলাৰ বিৰুদ্ধে থকা সকলোবোৰ সামাজিক বাধা মহিলাৰ বিৰুদ্ধে থকা বাধাবোৰৰ পৰা সমাজক মুক্ত কৰিবলৈ that prevailed during those days যিবোৰ সেই সময়ত সমাজত প্ৰচলিত আছিল। অৰ্থাৎ সমাজত সেই সময়ত মহিলাৰ বিৰুদ্ধে প্ৰচলিত যিবোৰ বাধা নিষেধ আছিল সেইবোৰ আঁতৰাবলৈ এইটো আছিল। অৰ্থাৎ চন্দ্ৰপ্ৰভা শইকীয়ানীৰ পঢ়িবলৈ যি যাত্ৰা কৰিছিল সেইটোৱে আছিল তেওঁৰ জীৱনজোৰা যাত্ৰাৰ আৰম্ভণি। Chandraprabha Saikiani realized that Chandraprabha Saikiani বুজিছিল যে girls had to fight hard battle. ছোৱালীয়ে এখন কঠিন যুদ্ধ কৰিব লাগিব to receive an education শিক্ষা গ্ৰহণ কৰিবলৈ as good as that received by boys. ল'ৰাবিলাকে যিমান ভালদৰে শিক্ষা গ্ৰহণ কৰে তেনেকুৱাকৈ শিক্ষা গ্ৰহণ কৰিবলৈ হ'লে ছোৱালীবোৰে এখন যে কঠিন যুদ্ধ কৰিব লাগিব সেই কথাটো চন্দ্ৰপ্ৰভা শইকীয়ানীয়ে বুজি পাইছিল। So after school সেইবাবে স্কুলৰ পিছত বা বিদ্যালয়ৰ কাম কাজ শেষ হোৱাৰ পিছত she would gather other girls তেওঁ আন ছোৱালীবোৰ লগ কৰিছিল বা জমা কৰিছিল and teach them আৰু তেওঁলোকক শিকাইছিল what she had learned during the day যিবোৰ তেওঁ দিনটোৰ ভাগত শিকিছিল। অৰ্থাৎ স্কুল শেষ হোৱাৰ পিছত তেওঁ সকলোবোৰ ছোৱালী লগ কৰিছিল আৰু তেওঁ যিবোৰ শিকিছিল সেইবোৰ সেই ছোৱালীবোৰক শিকাইছিল। চন্দ্ৰপ্ৰভা's efforts greatly impressed চন্দ্ৰপ্ৰভাৰ এই প্ৰচেষ্টাবোৰে বৰকৈ প্ৰভাৱিত কৰিছিল স্কুল সাব ইন্সপেক্টৰ নীলকান্ত বৰুৱা স্কুলৰ উপ পৰিদৰ্শক নীলকান্ত বৰুৱাক and her sister were awarded a scholarship আৰু তেওঁৰ ভনীয়েকক এটা বৃত্তি প্ৰদান কৰা হৈছিল to study in নগাঁও মিছন স্কুলত পঢ়িবলৈ। অৰ্থাৎ চন্দ্ৰপ্ৰভা শইকীয়ানীৰ এই প্ৰচেষ্টাবোৰ শিক্ষাৰ প্ৰসাৰৰ বাবে বা শিক্ষা গ্ৰহণ কৰিবৰ বাবে তেওঁৰ যিবোৰ প্ৰচেষ্টা হাতত লৈছিল সেইবোৰে স্কুলৰ বিদ্যালয়সমূহৰ উপ পৰিদৰ্শক নীলকান্ত বৰুৱাক খুব প্ৰভাৱিত কৰিছিল আৰু তাৰ বাবে চন্দ্ৰপ্ৰভা শইকীয়ানী আৰু তেওঁৰ ভনীয়েকক এটা বৃত্তি প্ৰদান কৰা হৈছিল নগাঁৱৰ মিছন স্কুলত পঢ়িবলৈ। চন্দ্ৰপ্ৰভা মেড দ্য বেষ্ট অফ হাৰ স্কুল এডুকেশ্যন চন্দ্ৰপ্ৰভাই তেওঁৰ বিদ্যালয়ৰ যি শিক্ষা সেয়া খুব ভাল কামত লগাইছিল খুব ভালদৰে সেই শিক্ষা ব্যৱহাৰ কৰিছিল। অন সেভাৰেল অকেজনছ কেইবাটাও ক্ষেত্ৰত she fought for the rights of girls তেওঁ ছোৱালীৰ অধিকাৰৰ বাবে যুঁজ দিছিল। ইন দোজ ডেজ গাৰ্লছ ৱেৰ নট এডমিটেড সেই দিনবোৰত ছোৱালীবোৰক নামভৰ্তি কৰা নহৈছিল ইনটু দ্য হোষ্টেলত আনলেছ দে কনভাৰ্টেড টু খ্ৰীষ্টিয়ানিটি কনভাৰ্টেড মানে হৈছে ৰূপান্তৰিত হোৱা যদিহে তেওঁলোক খ্ৰীষ্টানলৈ ৰূপান্তৰিত নহয় অৰ্থাৎ যদিহে তেওঁলোকে খ্ৰীষ্টান ধৰ্মান্তৰিত নহয় তেতিয়াহ'লে সেই সময়ত ছোৱালীবোৰক হোষ্টেলত নামভৰ্তি কৰা নহৈছিল। চন্দ্ৰপ্ৰভা vehemently opposed this opposed মানে হৈছে বিৰোধিতা কৰা আৰু vehemently মানে হৈছে প্ৰবলভাৱে চন্দ্ৰপ্ৰভা vehemently opposed this চন্দ্ৰপ্ৰভাই প্ৰবলভাৱে এইটোৰ বিৰোধিতা কৰিছিল and the school authorities were compelled মানে হৈছে বাধ্য কৰা আৰু স্কুল কৰ্তৃপক্ষ বাধ্য হৈছিল to allow girls of all religions
সকলো ধৰ্মৰে ছোৱালীক অনুমতি দিবলৈ টু এভেইল দ্য হোষ্টেল ফেচিলিটিজ হোষ্টেলৰ সা সুবিধাবোৰ উপলব্ধ কৰাবলৈ অৰ্থাৎ চন্দ্ৰপ্ৰভা শইকীয়ানীয়ে হোষ্টেলত ছোৱালীৰ নামভৰ্তি যে চলা নাছিল এই কামটোৰ প্ৰবলভাৱে বিৰোধিতা কৰিছিল আৰু ইয়াৰ ফলত বিদ্যালয় কৰ্তৃপক্ষই সকলো ধৰ্মৰ ছোৱালীকে হোষ্টেলৰ সকলো সা সুবিধা দিবলৈ বাধ্য হৈছিল In 1925 1925 চনত চন্দ্ৰপ্ৰভাই প্ৰত্যাহ্বান জনাইছিল দ্য প্ৰিভেইলিং কাষ্টম প্ৰচলিত নিয়মৰ অব উইমেন সিটিং বিহাইণ্ড এ বেম্বো স্ক্ৰীন ইন পাব্লিক মিটিংছ ৰাজহুৱা সভাত মহিলাই বেম্বো স্ক্ৰীনৰ পিছফালে বহিব লগাৰ যিটো নিয়ম প্ৰচলিত আছিল চন্দ্ৰপ্ৰভা শইকীয়ানীয়ে 1925 চনত সেইটোক প্ৰত্যাহ্বান জনাইছিল In the Assam Sahitya Sabha session held that year at Nagao, সেই বছৰত নগাঁৱত অনুষ্ঠিত অসম সাহিত্য সভাৰ অধিৱেশনত she delivered a very powerful speech. তেওঁ এটা শক্তিশালী বক্তব্য প্ৰদান কৰিছিল অৰ্থাৎ শক্তিশালী বক্তব্য এটা ৰাখিছিল and demanded আৰু দাবী কৰিছিল the removal of bamboo screen আঁতৰাবৰ বাবে that was placed between men and women যিটো মহিলা আৰু পুৰুষৰ মাজত আছিল অৰ্থাৎ তেওঁ মহিলা আৰু পুৰুষৰ মাজত যি বেম্বো স্ক্ৰীন ৰখা হৈছিল সেয়া আঁতৰাবৰ বাবে তেওঁ এটা শক্তিশালী বক্তব্য ৰাখিছিল আৰু সেয়া আঁতৰাবৰ বাবে তেওঁ দাবী কৰিছিল She was staunchly against such restrictions তেওঁ দৃঢ়ভাৱে বিৰোধিতা কৰিছিল বা তেওঁ প্ৰবল বিৰোধী আছিল such restrictions তেওঁ তেনেকুৱা বাধা নিষেধবোৰৰ and her protest against these norms আৰু এই নিয়মবোৰৰ বিৰুদ্ধে তেওঁৰ যি প্ৰতিবাদ আছিল of society অৰ্থাৎ সমাজত থকা এই নিয়মবোৰৰ বিৰুদ্ধে তেওঁৰ যি প্ৰতিবাদ আছিল was not confined to this incident alone অকল এই ঘটনাটোতে হেতু সীমাবদ্ধ নাছিল confined মানে হৈছে সীমাবদ্ধ She was staunchly against such restrictions তেওঁ তেনেকুৱা বাধা নিষেধবোৰৰ প্ৰবল বিৰোধী আছিল বা দৃঢ়ভাৱে বিৰোধী আছিল and her protest against these norms of society আৰু সমাজৰ এই নিয়মবোৰৰ বিৰুদ্ধে তেওঁৰ প্ৰতিবাদ was not confined to this incident alone এই ঘটনাটোতে অকল সীমাবদ্ধ নাছিল the next year পিছৰ বছৰত at her initiative তেওঁৰ উদ্যোগত the first women's organization মহিলাৰ প্ৰথম সংগঠন Assam প্ৰাদেশিক মহিলা সমিতি was formed অসম প্ৰাদেশিক মহিলা সমিতি গঠন কৰা হৈছিল Chandraprabha Saikiani was greatly affected Chandraprabha Saikiani বৰকৈ প্ৰভাৱিত হৈছিল by the deep rooted caste system in India ভাৰতবৰ্ষত গভীৰভাৱে হিপাই থকা অৰ্থাৎ গভীৰভাৱে প্ৰথিত জাতিভেদৰ যি প্ৰথা আছিল সেইটোৱে চন্দ্ৰপ্ৰভাক খুব গভীৰভাৱে প্ৰভাৱিত কৰিছিল In her own state Assam তেওঁৰ নিজৰ ৰাজ্য অসমত she took matters into her own hands তেওঁ সেইবোৰ যেন নিজেই মোকাবিলা কৰিছিল One of such radical steps was আৰু তেনেকুৱা মূল বিষয়ক পদক্ষেপবোৰৰ এটা আছিল to fight for the entry of everyone প্ৰত্যেকৰে প্ৰৱেশৰ বাবে যুঁজ দিয়া irrespective of caste, gender and class, জাতি, লিংগ আৰু শ্ৰেণী নিৰ্বিশেষে into the famous হয়গ্ৰীব মাধৱ temple at হাজোত থকা হয়গ্ৰীব বিখ্যাত হয়গ্ৰীব মাধৱ মন্দিৰত অৰ্থাৎ তেওঁ যিবোৰ পদক্ষেপ লৈছিল তাৰ ভিতৰত এটা আছিল হাজোৰ হয়গ্ৰীব মাধৱ মন্দিৰত জাতি লিংগ আৰু শ্ৰেণী নিৰ্বিশেষে সকলোৱে যাতে প্ৰৱেশ কৰিব পাৰে তাৰ বাবে যুঁজ দিয়াটো In 1921 চনত when Chandraprabha met Mahatma Gandhi যেতিয়া চন্দ্ৰপ্ৰভাই মহাত্মা গান্ধীক লগ পাইছিল she was inspired তেওঁ অনুপ্ৰাণিত হৈছিল to join the freedom movement
স্বাধীনতা আন্দোলনত যোগদান কৰিবলৈ অৰ্থাৎ 1921 চনত যেতিয়া চন্দ্ৰপ্ৰভাই মহাত্মা গান্ধীক লগ পাইছিল তেওঁ স্বাধীনতা আন্দোলনত জয়েন কৰিবৰ বাবে অনুপ্ৰাণিত হৈছিল she spread the message of khadi boycott of foreign clothes removal of untouchability banning of opium and other social evils তেওঁ বাৰ্তাবোৰ she spread the message of khadi তেওঁ বাৰ্তাবোৰ বিয়পাই দিছিল খাদীৰ অৰ্থাৎ খাদীৰ বিষয়ে তেওঁ বাৰ্তা বিয়পাইছিল বয়কট অফ ফৰেইন ক্লথছ বিদেশী বস্ত্ৰ বৰ্জনৰ বাৰ্তা বিয়পাইছিল ৰিমুভেল অফ আনটাচেবিলিটি আৰু অস্পৃশ্যতা দূৰীকৰণৰ বাৰ্তা বিয়পাইছিল বেনিং অফ অপিয়াম কানিৰ ওপৰত থকা নিষেধাজ্ঞাৰ বিষয়ে তেওঁ বাৰ্তা বিলাইছিল এণ্ড আদাৰ ছ'চিয়েল ইভিলছ আৰু সমাজত থকা অন্য কুপ্ৰথাবোৰৰ বিষয়েও তেওঁ বাৰ্তা মানুহৰ মাজত বিয়পাই দিছিল from 1930 onwards she immersed herself তেওঁ 1930 চনৰ পৰা নিজকে নিমজ্জিত কৰিছিল in the freedom movement স্বাধীনতা আন্দোলনত she was imprisoned thrice তেওঁ তিনিবাৰ কাৰাবৰণ কৰিছিল in 1931 1942 and in 1943 1931 চনত 1942 চনত আৰু 1943 চনত তেওঁ তিনিবাৰৰ বাবে কাৰাবৰণ কৰিছিল nothing could dampen her একোৱে তেওঁক হেমেকাই তুলিব পৰা নাছিল dampen her indomitable patriotic spirit indomitable মানে হৈছে অদম্য আৰু patriotic spirit মানে হৈছে স্বাধীনতাৰ উদ্যম অৰ্থাৎ তেওঁৰ যি স্বাধীনতাৰ উদ্যম আছিল সেইটোক একোৱে অৰ্থাৎ কোনো বস্তুৱে হেমেকাই তুলিব পৰা নাছিল বা দমাব পৰা নাছিল whenever she saw any injustice যেতিয়াই তেওঁ কিবা এটা অবিচাৰ দেখিছিল her rebellious spirit তেওঁৰ বিদ্ৰোহী সত্তা rose to the occasion সেই ক্ষেত্ৰত জাগি উঠিছিল this great freedom fighter এই মহান স্বাধীনতা যুঁজাৰু গৰাকীয়ে spread the message of her mission তেওঁৰ এই অভিযানৰ বাৰ্তাবোৰ বিয়পাইছিল also through a number of books যথেষ্ট সংখ্যক কিতাপৰ জৰিয়তেও অৰ্থাৎ এই মহান স্বাধীনতা যুঁজাৰু গৰাকীয়ে তেওঁৰ ভাল কামৰ বাৰ্তাবোৰ সমাজৰ বাবে থকা বাৰ্তাবোৰ তেওঁৰ অভিযানৰ বাৰ্তাবোৰ যথেষ্ট সংখ্যক কিতাপৰ জৰিয়তেও মানুহৰ মাজত বিয়পাই দিছিল the Padma Shri was conferred upon her পদ্মশ্ৰী বঁটা তেওঁক অৰ্পণ কৰা হৈছিল a few days after her death in 1972 1972 চনত তেওঁৰ মৃত্যুৰ কেইদিনমান পিছত অৰ্থাৎ 1972 চনত চন্দ্ৰপ্ৰভা শইকীয়ানীৰ মৃত্যু হৈছিল আৰু তাৰ কেইদিনমান পিছত তেওঁক পদ্মশ্ৰী বঁটাৰে বিভূষিত কৰা হৈছিল apart from this great honor এই ডাঙৰ সন্মানৰ বাহিৰেও she was also remembered তেওঁক স্মৰণ কৰা হয় বা মনত পেলোৱা হয় with a commemorative postal stamp in 2002 চনত তেওঁৰ স্মৰণত উলিওৱা ডাক টিকেট এটাৰে তেওঁক মনত পেলোৱা হয় মৰমৰ ছাত্ৰ-ছাত্ৰীসকল তোমালোকে চন্দ্ৰপ্ৰভা শইকীয়ানীৰ বিষয়ে নিশ্চয় কিছু জানিব পাৰিলা আশা কৰোঁ তোমালোকে এই ভিডিঅ'টোৰ পৰা উপকৃত হ'বা আমাৰ ভিডিঅ'টো ইমানতে শেষ হৈছে ধন্যবাদ